চাওলুং চুকাফাই ৭ ৰাজ মাৰি ১ ৰাজ কৰিছিল আৰু বৰ অসমৰ ভেটি কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি অসমীয়া জাতিক এক কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই মানৱতাৰ জয়গান গাই গীত মাতেৰে অসমীয়া জাতিক এক কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আমাৰ জুবিন দাক আমি কিয় ভগৱান বুলি কৈছোঁ, মানৱৰূপী ভগৱান? কাৰণ তেখেতে গীতেৰে, মাতেৰে, কথাৰে, নাটকেৰে, সংগীতেৰে আৰু বানপানীৰ সময়ত পীড়িতজনৰ বাবে দান ভিক্ষা মাগি হ'লেও সহায় কৰিছিল। নিজে গীত গোৱা পইচাৰে ৰাতিপুৱাতেও সহায় কৰিছিল। আৰ্তজনক, চাকৰি নোপোৱাজনক চাকৰি পোৱাৰ বাবে সহায় কৰিছিল। হাত ভৰি নোহোৱাসকলক আৰ্টিফিচিয়েল হাত ভৰি লগাই দিছিল। চকু নথকাজনক চকু দান কৰোৱাইছিল, চিকিৎসা কৰাইছিল, দুখীয়া দৰিদ্ৰক দান কৰিছিল আৰু সদায় মানুহৰ লগত মানৱতাৰ জয়গান গাইছিল। সেইবাবেই জুবিন গাৰ্গ সকলোতকৈ পৃথক। আৰু মই মোৰ জীৱনত শুনা সকলো কাহিনী, সকলো চিত্ৰনাট্য, সকলো বস্তুৰ পৰা জুবিন গাৰ্গৰ ওপৰত যে কোনো হ'ব নোৱাৰে সেই কথাটো মই উপলব্ধি কৰিছোঁ। আৰু আমাৰ জন্মত কি আহি থকা বহুতো প্ৰজন্মলৈ জুবিন গাৰ্গৰ নিচিনা মানুহ এই পৃথিৱীত কেতিয়াও ওলাব নোৱাৰে। সেইবাবে গোটেই বিশ্বৰ ভিতৰত 114খন দেশৰ প্ৰবাসী হওক বা বাহিৰৰ হওক, বিদেশী স্বদেশী সকলোৱে জুবিন গাৰ্গক চাৰ্চ কৰিছিল, জানিব বিচাৰিছিল যে এই মানুহজন প্ৰকৃততে মানুহ নে ভগৱান।